বা যদি আপোনাৰ বোলে মই ট্ৰেডিঙত বেছি সময় দিব নোৱাৰোঁ, মই অলপমান লিমিটেড টাইম দি মই সাইড ইনকাম এটা বনাব বিচাৰিছোঁ, তেতিয়া আপুনি সুইং ট্ৰেড কৰিব পাৰে। আমি টাইম বাউণ্ড নহয় যে আমি ইমানটো সময়ৰ ভিতৰত চেল কৰিবই লাগিব, চেল নকৰিলে মোৰ লছ হৈ যাব। সো সেই লিমিটেশনটো নাথাকাৰ কাৰণে সুইং ট্ৰেডটোত বহুত বেছি ফ্লেক্সিবিলিটি আছে আৰু বিজনেছ গ্ৰোৱাৰ জব গ্ৰোৱাৰ কাৰণে বহুত বেছি সুবিধা হয় এইটো কৰিব কাৰণে। আৰু মই আমাৰ ইউটিউবৰ ভিডিঅ'ত শ্বেয়াৰো কৰিছোঁ যে ইণ্টাৰডে ট্ৰেড কৰা, অপশ্যন ট্ৰেড কৰা সকলো কেনেকৈ হাৰ্টৰ ডিজিজ লাহে লাহে ষ্টাৰ্ট হয়, আপোনাৰ হাৰ্টৰ প্ৰব্লেম কেনেকৈ ষ্টাৰ্ট হয়, কাৰণ যিটো আপোনাৰ ভলেটিলিটি হয়তো হেণ্ডেল কৰিব নোৱাৰে। সুইং ট্ৰেডাৰ এজন ফুল্লি ডেভেলপ হ'বৰ কাৰণে কোনটো চাইকেলৰ মাজেদি যাব লাগে সেইখিনি কথা আমি অলপমান ডিছকাছ কৰিম। যে চব ট্ৰাই কৰক, আল্টিমেটলি আপোনাৰ পইচা ইয়াতে বনিব, সেইটো আমিও জানো, চবেই জানে যিখিনি মেচিয়ৰ্ড হয়। আল্টিমেটলি সুইং ট্ৰেড আৰু ইনভেষ্টমেণ্টতে পইচা বনিব। অপশ্যন ট্ৰেডিং, ইণ্টাৰডে ট্ৰেডিং এইবিলাক এডভেঞ্চাৰ হয়, আপোনালোকে কৰি চাওক, একো ডাঙৰ কথা নহয়, বাট আল্টিমেটলি গৈ মেলি ইয়াতে লেণ্ড কৰিব লাগিব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু ইয়াৰ চেনেল মানি মেনেজ একাডেমি। চ' আজি আমি ডিছকাছ কৰিম সুইং ট্ৰেডিং কি হয়। অ'কে, চ' আমি বহুতবাৰ চেনেলত কৈ আছোঁ যে আমি সুইং ট্ৰেডাৰ হয়। মই প্ৰথমে ইঞ্জিনিয়াৰ আছিলোঁ, তাৰপিছত মই মোৰ প্ৰফেশ্যনটো চেঞ্জ কৰি সুইং ট্ৰেডিঙৰ ফালে আগবাঢ়িছোঁ। চ' সুইং ট্ৰেডিংটো কি হয় ইয়াৰ ওপৰত অকণমান আমি ডিটেইলত ডিছকাছ কৰিম। অ'কে, চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আমাৰ যিসকল ক্লাবৰ মেম্বাৰ আছে বা আমাৰ যিমানখিনি ষ্টুডেণ্টছ আছে, চ' তেওঁলোকৰ মাজত আমি এটা টেগলাইন কওঁ যে সুইং ইজ কিং। অ'কে, সুইং ইজ কিং বিকজ সুইং ট্ৰেডিং হৈছে মাৰ্কেটৰ এটা ওৱান অফ দ্য বেষ্ট ৱে টু মেক মানি। অ'কে, মাৰ্কেটৰ পৰা পইচা ইনকাম কৰাৰ তাতকৈ ওৱান অফ দ্য বেষ্ট ৱে হৈছে কি সুইং ট্ৰেডিং। অ'কে, তো আমি সেইকাৰণে সুইং ইজ কিং বুলি আমি কওঁ যে একচুৱেলি যোনে মাৰ্কেটৰ পৰা পইচা বনায় মেক্সিমামে সুইং ট্ৰেড কৰে আৰু ইনভেষ্টমেণ্ট কৰে। অ'কে, চ' এতিয়া সুইং ট্ৰেডিং কি হয় প্ৰথমতে আমি জানিব লাগিব যে শব্দটো ক'ৰ পৰা আহিছে। কি সুইং শব্দটো ক'ৰ পৰা আহিছে, সুইং মানেনো কি? তো আপোনালোকে যদি আগৰ জীৱনটো মনত পেলাই বা শৈশৱত বা সৰুকালত আপোনালোকে আমাৰ পাৰ্কবিলাকত হয়তো আপোনালোকে গৈছিলে, এতিয়াও যায় আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী লৈ বা যিসকল সৰু আছে তেওঁলোক হয়তো এতিয়াও যায়। চ' পাৰ্কত কি হয় আপোনালোকে দেখা পাইছে চাগে, এখন আপোনাৰ ঝুলনা থাকে, ৰাইট? চ' এনেকুৱা আপোনাৰ এখনক ইংলিছত সুইং বুলি কোৱা হয়। অ'কে, এখন ইংলিছত সুইং বুলি কোৱা হয়। চ' দেখা পাইছে ইয়াতে আপুনি এডাল এনেকৈ টানি দিব, ইয়াতে বহিব, হোৱাৰ পিছত আপুনি ইয়াৰ পৰা যিটো মোশ্যন হয় সেই মোশ্যনটো গৈ আপোনাৰ এনেকৈ ওপৰলৈ যায়, আকৌ বেক কৰে, আকৌ ওপৰত যায়, আকৌ বেক কৰে। তো এইটোক কোৱা হয় সুইঙিং মোশ্যন বুলি। অ'কে, যেনেকৈ আপুনি খুব ওপৰলৈ গুচি গ'ল এনেকৈ, তো ইয়াৰ পিছত আপুনি আকৌ লাহেকৈ বেক কৰিব। চ' এইটো হৈছে সুইং। আৰু এটা বস্তু আপুনি ৰিলেট কৰিব পাৰে আপোনালোকৰ প্ৰেক্টিকেল লাইফত, যে পেণ্ডুলাম এটা। অ'কে, পেণ্ডুলাম এটা কেনেকৈ থাকে, এটা আছে ইয়াৰ পৰা পেণ্ডুলামটো হেং হৈ আছে এনেকৈ। চ' এইডাল আমাৰ পেণ্ডুলামটোৰ যিটো আমাৰ ছাপৰ্ট। চ' ইয়াৰ পৰা পেণ্ডুলামটো এইফালে এনেকৈ যাব এবাৰ, এইফালে এনেকৈ যাব এবাৰ, এনেকৈ এনেকৈ আপোনাৰ সুইং কৰি থাকে। তো এই মোশ্যনটোক কোৱা হয় সুইঙিং মোশ্যন বুলি। অ'কে, চ' এইটো হৈছে আমাৰ সুইং। তো এই বস্তুটো ষ্টক মাৰ্কেটৰ লগত কেনেকৈ ৰিলেট হয়, ইয়াক আমি কেনেকৈ ট্ৰেডিঙৰ লগত ইউজ কৰোঁ, চ' সেইখিনি কথা আমি আজি অলপ ডিছকাছ কৰিম। এতিয়া যিকোনো এটা ষ্টক, অ'কে, যিকোনো এটা ষ্টক কেতিয়াও এটা ষ্ট্ৰেইট লাইনত ওপৰলৈ গৈ নাথাকে। অ'কে, বা এটা ষ্ট্ৰেইট লাইনত কেতিয়াও সি তললৈ গৈ নাথাকে। অ'কে, তাত কিছুমান মাজত উঠা নমা চলি থাকে, যিবিলাকক আমি কওঁ শ্বৰ্ট টাৰ্ম ফ্লাকচুৱেশ্যন বা শ্বৰ্ট টাৰ্ম প্ৰাইচ মুভমেণ্টছ বুলি আমি যিবিলাক কওঁ, যে একেৰাহে ষ্ট্ৰেইট লাইনত ষ্টকটো ওপৰলৈ উঠি নাযায় বা ষ্ট্ৰেইট লাইনত ষ্টকটো তললৈ নামি নাহে, মাজত কিছুমান উঠা নমা চলি থাকে। অ'কে, চ' এই সুইং ট্ৰেডিংটো কি হয়, এই যিটো শ্বৰ্ট টাৰ্মৰ আপোনাৰ উঠা নমা চলি থাকে বা প্ৰাইচৰ যিবিলাক সুইং চলি থাকে, সেই সুইংবিলাকৰ আমি এডভান্টেজ ল'বলৈ চেষ্টা কৰোঁ। অ'কে, চ' ফৰ এক্সাম্পল যদি আমি দেখাওঁ, চ' লেট আছ চে এইটো এটা ষ্টকৰ মুভমেণ্ট হয়। তো লেট আছ চে এইডোখৰত ষ্টকটো আপোনাৰ 100 ৰুপিজত আছিলে। অ'কে, 100 ৰুপিজত ষ্টকটো আছিলে। তো এইটো আমি কি কৰিম, ইয়াৰ পৰা 100 ৰুপিজৰ পৰা ষ্টকটো লেট আছ চে আপোনাৰ 200 টকালৈ গ'ল। অ'কে, 200 টকালৈ 100 ৰুপিজৰ পৰা ষ্টকটো 200 টকালৈ গ'ল। অ'কে, তো এই 100 ৰুপিজৰ পৰা ষ্টকটো এনেকৈ ষ্ট্ৰেইট লাইনত চিধাকৈ ওপৰলৈ উঠি যোৱা নাই, ৰাইট? তো ইয়াতে কিছুমান ফ্লাকচুৱেশ্যনছ আহিছে, ইয়াতে কিছুমান আপোনাৰ ফ্লাকচুৱেশ্যনছ আহিছে। কেনেকুৱা ফ্লাকচুৱেশ্যন, এইটো এবাৰ ষ্টকটো এনেকৈ ওপৰলৈ গৈছে, ষ্টকটো এইটো এনেকৈ এবাৰ ওপৰলৈ গৈছে, এক ছেকেণ্ড, অ'কে, ষ্টকটো এনেকৈ ওপৰলৈ গৈছে এবাৰ, ইয়াতে এটা হাই মাৰিছে আৰু আকৌ অলপমান ডিপ হৈছে। অ'কে, আকৌ এইডোখৰত এইটো সুইং ল' বুলি ক'ম, আকৌ অলপমান হাই মাৰিছে, আকৌ অলপমান ডিপ হৈছে। তো এই মোশ্যনটো আমি ক'ম যে ইটছ লাইক এ সুইং। অ'কে, সুইং কৰি কৰি ষ্টকটো ওপৰলৈ গৈ আছে। তো সুইং ট্ৰেডিঙত কি হয়, এই আমি কি কৰোঁ, ষ্টকটোৰ সুইং ল'জবিলাকত এণ্ট্ৰি লৈ সুইং হাইজবিলাকত আমি এক্সিট কৰিবলৈ চেষ্টা কৰোঁ। অ'কে,
সুইং লো বিলাকত এন্ট্ৰি কৰি সুইং হাই বিলাকত আমি এক্সিট কৰিবলৈ চেষ্টা কৰোঁ তো এইটো জৰুৰী নহয় যে আপুনি এটা ষ্টক 100 টকাৰ পৰা 200 টকালৈ যাওঁতে গোটেইকেইটা সুইঙে আপুনি কেচ কৰিব পাৰিব বোলে আপুনি এইটো সুইং কেচ কৰিলে এইটো সুইং কেচ কৰিলে গোটেইকেইটা সুইং আপুনি কেচ নকৰিব পাৰে যিকোনো এটা সুইং ট্ৰেড আমি সুইং ল'লে আমাৰ সাফিচিয়েণ্ট হয় ৰাইট আমাৰ 5000টা ষ্টক আছে অল ওভাৰ ইণ্ডিয়াত তো প্ৰতিটো ষ্টকত আমি বেলেগ বেলেগ সময়ত আমি সুইং দেখা পাই থাকোঁ তো সেই শ্বৰ্ট টাৰ্মৰ যিটো আপোনাৰ প্ৰাইচৰ ফ্লাকচুৱেশ্যন হৈ থাকে সেই বস্তুটো আমি যেতিয়া কেপচাৰ কৰোঁ সেইটো কোৱা হয় সুইং ট্ৰেড বুলি এতিয়া ইয়াৰ লগত ইন্ট্ৰাডে ট্ৰেডিং অপশ্যন ট্ৰেডিং এইবিলাকৰ ডিফাৰেঞ্চটো কি হয় যে সুইঙত আমি কি হয় ষ্টক এটা ডেলিভাৰী মুডত কিনো বাই ইন ডেলিভাৰী মুড মানে ডেলিভাৰী মুড মানে কি বহুতে হয়তো আপোনাৰ বিগিনাৰসকলে নুবুজিব পাৰে চ' এটা ষ্টক আপুনি যদি ইন্ট্ৰাডে ট্ৰেডিং কৰিবৰ কাৰণে কিনে তেতিয়াহ'লে ইন্ট্ৰাডে মুডত কিনিব লাগিব সেই ইন্ট্ৰাডে মুডটোত কিনিলে কি হয় ষ্টকটো আপুনি আজি যদি কিনিছে ৰাতিপুৱা লেটেষ্টে মাৰ্কেট খোলা আছে আজি 9:15 পিছত আপুনি ষ্টকটো কিনিছে তো আজিয়ে আপুনি ষ্টকটো চেল কৰিবই লাগিব ওকে 3:30টাৰ আগত আজি আপুনি ষ্টকটো চেল কৰিব লাগিব আপুনি যদি চেল নকৰে ব্ৰোকাৰে আপোনাৰ হৈ ষ্টকটো চেল কৰি দিব ওকে হেতু হৈছে ইন্ট্ৰাডে ট্ৰেডিং মানে দিনটোৰ ভিতৰতে আপুনি ষ্টকটো কিনি মেলি বিকিব লাগিব সো যদি আপুনি প্ৰফিট পালে প্ৰফিট লছ হলে লছ ইউ আৰ বাউন্ড টু চেল আপুনি চেল কৰিবই লাগিব দিনটোৰ ভিতৰতে ষ্টকটো বাট সুইঙত হেতু নহয় সুইঙত কি হয় আমি ডেলিভাৰী মুডত লওঁ মানে ষ্টকটো কিনি আমি ঘৰত লৈ যাওঁ ওকে আমাৰ নিজৰ ডিমেট একাউণ্টত ষ্টকটো ৰাখোঁ কেতিয়াবা 2 দিন 3 দিন এসপ্তাহ দুসপ্তাহ ম্যাক্সিমাম 1 মাহ 1.5 মাহ আমি ষ্টকটো নিজৰ হোল্ডত ৰাখিব পাৰোঁ হোল্ডিং ফৰ ফিউ উইকস ফিউ ডেজ টু ফিউ উইকস ওকে সো ষ্টকটো ধৰি ৰাখিলোঁ কাৰণ এই সুইংটো হ'বৰ কাৰণে অলপমান টাইম লাগে ৰাইট এই সুইংটো এনেকৈ বনিবৰ কাৰণে অলপমান টাইম লাগে চ' এদিনৰ ভিতৰতে এইটো নহ'ব পাৰে ওকে চ' এদিনৰ ভিতৰতে নহয় মেক্সিমাম টাইমত আমি এদিনৰ ভিতৰত কৰিব নোৱাৰোঁ তো এসপ্তাহ দুসপ্তাহ কেতিয়াবা টাইম লাগে চ' সেই টাইম পিৰিয়ডটোৰ পিছত ছাপ'জ আপুনি আজি ষ্টক এটা কিনিলে দুসপ্তাহৰ পিছত আপোনাৰ প্ৰফিট ওলালে তাৰপিছত তাৰপৰা আপুনি ওলাই গুচি যাওক ওকে চ' ইয়াতে এটা ডাঙৰ এডভান্টেজ কি হয় যে আপোনাৰ সেই টাইম বাউণ্ডেশ্যনটো নাথাকে আপুনি লিমিটেড টাইমৰ ভিতৰত প্ৰফিট পাবই লাগিব বা লছ হ'লে ওলাই যাবই লাগিব সেই বস্তুটো নহয় ওকে যদি আমি বোলে ষ্টকটো কিনাৰ পিছত এদিন দুদিন আমি দেখিছোঁ অলপ ডাউন গৈ আছে একো নাই আৰামছে আমি হোল্ড কৰি ৰাখি থ'ম বাট যেতিয়া লাহে লাহে উঠি আহিব ষ্টকটো সুইংটো কমপ্লিট কৰিব তাৰপিছত আমি তাৰ পৰা এক্সিট কৰিম তো বহুত ছেফ হয় সেইটো ছাইডৰ পৰা আমাৰ চাব গ'লে ওকে আৰু এইটো অপশ্যন ট্ৰেডিঙতকৈ কেনেকৈ ডিফাৰেণ্ট হয় অপশ্যনত কি হয় আমি ষ্টকটো ডিৰাইভেটিভটো কিনো ওকে ৰিলায়েন্সটো ওপৰলৈ যাব বুলি তাৰ এগেইনষ্টত আমি এটা বেট কিনো বা কোনোবা এটা ষ্টক ওপৰলৈ যাব বা তললৈ যাব বা নিফটি ওপৰলৈ যাব তললৈ যাব সেইটো গেছ কৰি বা সেইটো প্ৰেডিক্ট কৰি আমি অলপমান তাৰ বেটটো কিনো যেনেকৈ চি আৰু পি এ কিনা হয় ইয়াতে সুইঙত কি হয় আমি ডাইৰেক্টলি যিটো বস্তু কিনিব গৈ আছোঁ বোলে ৰিলায়েন্সৰ ষ্টকটোকে আমি কিনি নিজৰ ওচৰত ৰাখি থওঁ ওকে সেইটো হৈছে সুইং ট্ৰেডিং ওকে চ' সুইঙৰ কিছুমান এডভান্টেজ আছে চ' এনেকৈ কিছুমান প্ৰাইচৰ ফ্লাকচুৱেশ্যন সুইং হাই সুইং ল' আমি চাবলৈ চেষ্টা কৰোঁ তো বেলেগ বেলেগ ধৰণৰ পেটাৰ্ণ আছে সেইবিলাক আমি ক্লাছত ডিছকাছ কৰোঁ কেনেকৈ সুইং ট্ৰেড ল'ব লাগে কি পেটাৰ্ণ চাব লাগে আৰু কিখিনি বস্তু আছে সেইবিলাক আমি ক্লাছত আমি ডিছকাছ কৰোঁ তো এডভান্টেজ অফ সুইং ট্ৰেডিং তো এক নম্বৰ হৈছে কি যিসকলৰ জব বা বিজনেছ আছে যিসকল আপোনাৰ ফুল টাইম কম্পিউটাৰ আগত বহি গোটেই দিনটো সময় দিব নোৱাৰে যিসকলৰ নিজৰ জব আছে বিজনেছ আছে তেওঁলোকৰ কাৰণে সুইং ট্ৰেডিংটো বেষ্ট হয় ওকে চ' সুইং ট্ৰেডিংটো বেষ্ট হয় কাৰণ তেওঁলোকে ডেইলি চাই থাকিব নালাগে গোটেই দিনটো বহি চাই থাকিব নালাগে ইয়াতে ওকে চ' এইটো হ'ল 1 নম্বৰ 2 নম্বৰ হ'ল যি যদি আপুনি ষ্টক মাৰ্কেটটো ছাইড ইনকাম হিচাপে ল'ব বিচাৰিছে ওকে ছাপ'জ আপোনাৰ এষ্টাব্লিছ জব আছে আপোনাৰ চিকিউৰ জব আছে বা আপোনাৰ বিজনেছ আছে যিটো আপুনি টাইম দিব লাগে তাৰপিছত আপুনি ছাইড ইনকাম চ'ৰ্চ হিচাপে ষ্টক মাৰ্কেটখন ল'ব বিচাৰিছে তেতিয়াহ'লে সুইং ট্ৰেডিংটো আপোনাৰ কাৰণে বেষ্ট হয় ওকে কাৰণ ইয়াতে আপুনি ৰেগুলাৰ বহি টাইম দি থাকিব নালাগে ওকে আমি দেখাম এতিয়া কেনেকৈ সুইঙৰ কাৰণে এনালাইচিছ কৰা হয় টাইমটো কিমান যায় ইয়াতে সুইং ট্ৰেড কৰিব সময়ত তো মেইন এডভান্টেজটো কি হ'ল যে এতিয়া জব আৰু বিজনেছ থকা মানুহো সুইং ট্ৰেড কৰিব পাৰে আপোনাৰ ছাপ'জ এতিয়া যদি আপুনি ইণ্টাৰনেট ট্ৰেডিং কৰিব বহে আপুনি ৰাতিপুৱা 9-10টা বজাত ইণ্টাৰনেট ট্ৰেডিং কৰিব বহিছে আপুনি অফিচ মিছ হৈ যাব ওকে বা আপোনাৰ সেই যিটো প্ৰেছাৰ থাকিব এনেকুৱাটো কেতিয়াও নহয় যে ৰাতিপুৱা ফাৰ্ষ্ট ট্ৰেডটোতে আপুনি সদায় প্ৰফিট পাব যদি অলপমান লছ হয় আপুনি আকৌ লছটো ৰিকভাৰ কৰিব আৰু অলপ ট্ৰেড কৰিব লগা হ'ল বা আপুনি মাৰ্কেটখন এনালাইচিছ কৰি বহি আছে বোলে কেতিয়াবা ভাল ট্ৰেড আপুনি ৰাতিপুৱা নাপাবও পাৰে ইভিনিং টাইমতো পাব পাৰে বোলে আমি 2-3টা বজাৰ পিছত আমি ভাল ট্ৰেড পালোঁ তো সেই গোটেই দিনটো আপোনাৰ মাৰ্কেটৰ লগত জড়িত হৈ থাকিব লাগিব ৰাইট চ' সেইকাৰণে জব বা বিজনেছ থকা মানুহখিনিয়ে এই কামটো কৰিব নোৱাৰে তো তেওঁলোকে মানে এতিয়া অসমত বা অল অভাৰ ইণ্ডিয়া যিটো প্ৰমোশ্যন চলি আছে ইণ্টাৰডে ট্ৰেডিং অপশ্যন ট্ৰেডিং সেইবিলাকৰ ফালে আপোনালোক যোৱাটো উচিত নহয় ওকে সুইং ট্ৰেড কৰক ইয়াতে খুব ভাল প্ৰফিট আছে আৰু খুব শান্তিৰে ৰিস্ক ফ্ৰী প্ৰফিট পাব চ' যদি আপুনি গোটেই দিনটো কম্পিউটাৰ আগত বহি থাকিম বুলি ভাবিছে চাৰ্ট এনালিচিছ কৰি থাকিব বাই চেল অৰ্ডাৰ প্লেচ কৰি থাকিব অভাৰ ট্ৰেড কৰিব তেতিয়া আপোনাৰ কাৰণে সুইং ট্ৰেডটো নহয় ওকে বা যদি আপোনাৰ বোলে মই ট্ৰেডিঙত বেছি সময় দিব নোৱাৰোঁ মোৰ অলপমান লিমিটেড টাইম দি মই ছাইড ইনকাম এটা বনাব বিচাৰিছোঁ তেতিয়া আপুনি সুইং ট্ৰেড কৰিব পাৰে ওকে চ' সুইং ট্ৰেড কৰিবৰ কাৰণে আমাৰ যিটো আমি যেনেকৈ আমাৰ যিটো ষ্ট্ৰেটেজি আছে আমি কেনেকৈ সুইং ট্ৰেড কৰোঁ চ' তাৰ
আমাৰ লগত কি হয় আপোনাৰ জব কৰা মানুহ বহুত আছে, কলেজৰ প্ৰফেচৰ আছে, বিজনেছমেন আছে, যাৰ দিনটো বহি থাকিবলৈ সময় নাই। অ'কে, চ' তেওঁলোকে আমাৰ লগত কি ধৰণে চুইং ট্ৰেড কৰে, আমাৰ যিটো ৱে অফ ডুইং চুইং ট্ৰেড সেইটো মই দেখাব গৈ আছোঁ। চ' কি হয়, মানডে টু ফ্ৰাইডে মাৰ্কেট খোলা থাকে। অ'কে, মাৰ্কেট খোলা থাকে মানডে টু ফ্ৰাইডে। অ'কে, চ' আমি কি কৰোঁ, ঠিক আছে মানডে টু ফ্ৰাইডে মাৰ্কেট খোলা আছে, আপুনি নিজৰ বিজনেছ কৰক, নিজৰ জব আছে জব যাওক, অফিচ আছে অফিচ কৰক। ফ্ৰাইডে টু ছানডে, অ'কে, ফ্ৰাইডে 3:30 পিছৰ পৰা মাৰ্কেট যেতিয়া বন্ধ হ'ব, তাৰ পিছত গোটেই সপ্তাহটোত মাৰ্কেট ক'ত কি হ'ল কি নহ'ল, এই ফ্ৰাইডেৰ পৰা ছানডেলৈকে আমি এটা সময় পাই যাওঁ মাৰ্কেট বন্ধ থকাৰ টাইমত, অফিচো বন্ধ থাকে ছেটাৰডে ছানডে বহুতৰ। তো সেই সময়টোত আমি গোটেই মাৰ্কেটখন এনালাইজ কৰোঁ, আমাৰ কিছুমান স্কেনাৰ আছে, স্কেনাৰবোৰ ৰান কৰোঁ। তো সেই গোটেই আমাৰ যিটো ছেটআপ আছে, ছেটআপটো আমাৰ ফ্ৰাইডেৰ পিছত আমি ৰান কৰা হয়। অ'কে, তো এই মাৰ্কেট এনালাইচিছটো আমাৰ চলে ফ্ৰাইডে বা ছানডেৰ ভিতৰত, আপুনি যেতিয়াই সুবিধা হয়, বোলে আপুনি ফ্ৰাইডে 3:30 পিছত আপুনি সুবিধা পালে, যিটো সময়তে আপোনাৰ সুবিধা হয়, ফ্ৰাইডে 3:30 পিছত ছানডে আপোনাৰ মানডে মৰ্ণিঙৰ আগলৈকে। অ'কে, চ' সেই সময়টোত বোলে আপুনি 2 ঘণ্টা 3 ঘণ্টা মাৰ্কেটত দিলোঁ, মই গোটেই আমাৰ ছেটআপটো আমি ৰান কৰিলোঁ, আমাৰ গোটেই ষ্ট্ৰেটেজিখিনি আপুনি ৰান কৰিলে, ষ্টকখিনি চিলেক্ট কৰিলে, তাৰপিছত মানডে আপুনি 9:15 জাষ্ট আপুনি যিটো যদি ট্ৰেড ল'ম বুলি ভাবিছে সেইটো ট্ৰেড আপুনি লওক, চুইং ট্ৰেডটো আপুনি লওক, বাই কৰক। যিটো ষ্টক আপুনি বাই কৰিম বুলি ভাবিছে 5 মিনিট লাগিব, আপুনি এপটো খুলিলে বাই কৰিলে, কাম খতম। তাৰপিছত আপুনি নিজৰ স্কুল আছে স্কুলত যাওক, দোকান আছে দোকানত যাওক, অফিচ আছে অফিচত যাওক। অ'কে, আপুনি ট্ৰেড ল'লে হৈ গ'ল, তাৰপিছত মোবাইল চাই থকাৰ কোনো প্ৰয়োজন নাই। অ'কে, লাহে লাহে যেতিয়া আপোনাৰ চুইংটো কমপ্লিট হ'ব, অ'কে, চুইংটো যেতিয়া কমপ্লিট হ'ব, আপুনি দিনটোৰ ভিতৰত এপাক চালে বা পিছদিনাখন বা গোটেই সপ্তাহটোৰ ভিতৰত এবাৰ দুবাৰ চালে যে আচ্ছা ঠিক আছে চলি আছে। তো এটা টাৰ্গেট থাকে আমাৰ, চব চুইঙত বেলেগ বেলেগ হয়। তো আমাৰ এটা টাৰ্গেট থাকে, আমি সেইবিলাক শিকাওঁ ষ্টাৰ্ট ক্লাছত কেনেকৈ কৰিব লাগে। চ' সেই টাৰ্গেটটো হিট কৰাৰ পিছত আপুনি লাহেকৈ সেইটো এক্সিট কৰি দিলে, বোলে আপুনি বৃহস্পতিবাৰে কোনোবা এটা টাইমত আপুনি এক্সিট কৰি দিলে, হৈ গ'ল আপোনাৰ চুইং ট্ৰেড কমপ্লিট। বা যদি কিবা কাৰণত মাৰ্কেটৰ প্ৰেছাৰ ষ্টকটো তলত আছে, একো কথা নাই, আমি ধুনীয়াকৈ হোল্ড কৰি বহি থাকোঁ। আমাৰ সেই টাইম লিমিটেশ্যনটো, আমাৰ টাইম বাউণ্ডেশ্যনটো নাই যে আমি টাইম বাউণ্ড নহয় যে আমি ইমানটো সময়ৰ ভিতৰত চেল কৰিবই লাগিব, চেল নকৰিলে মোৰ লছ হৈ যাব। চ' সেই লিমিটেশ্যনটো নাথাকাৰ কাৰণে চুইং ট্ৰেডটোত বহুত বেছি ফ্লেক্সিবিলিটি আছে, আৰু বিজনেছ কৰা জব কৰাৰ কাৰণে বহুত বেছি সুবিধা হয় এইটো কৰিবৰ কাৰণে। অ'কে, বহুতৰ মনত এটা ভুল ধাৰণা থাকে, ট্ৰেডিং মানে আপোনাৰ একদম 4-5টা মনিটৰ লৈ বহি থাকিব লাগিব, বেলেগ একো কাম চাম কৰিব নোৱাৰি। তো চুইং ট্ৰেডৰ আপোনাৰ অকণমান ডেফটত ৰিচাৰ্চ কৰক, বহুতখিনি এডভান্টেজ আছে, সেইখিনি আপুনি নকৰিলেও হ'ব দিনৰ দিনটো কম্পিউটাৰত বহি থকা কামটো। অ'কে, চ' এইটো হৈছে আমি এক্সিকিউট কেনেকৈ কৰোঁ চুইং ট্ৰেড। তো কি এডভান্টেজ আছে ইণ্টাৰডে ট্ৰেডিঙত আপোনাৰ কি হয়, যদি আপুনি ইণ্টাৰডে ট্ৰেড কৰে, প্ৰথম কথা 1 নম্বৰ আপোনাৰ ষ্ট্ৰেছ থাকিব, এংজাইটি থাকিব, আৰু হাই লছ হোৱাৰ পটেঞ্চিয়েলো আপোনাৰ থাকে। অ'কে, বহুত হাই আপোনাৰ লছ হ'ব পাৰে, বহুত বেছি লছ হ'ব পাৰে, কাৰণ মাৰ্জিন লোৱা যায় মেক্সিমাম, ডিপ্ৰেশ্যন আহিব। আৰু মই আমাৰ ইউটিউবৰ ভিডিঅ'ত শ্বেয়াৰো কৰিছোঁ যে ইণ্টাৰডে ট্ৰেড কৰা, অপশ্যন ট্ৰেড কৰা সকলো কেনেকৈ হাৰ্টৰ ডিজিজ লাহে লাহে ষ্টাৰ্ট হয়, আপোনাৰ হাৰ্টৰ প্ৰব্লেম কেনেকৈ ষ্টাৰ্ট হয়, কাৰণ যিটো আপোনাৰ ভলেটিলিটি হয়তো হেণ্ডেল কৰিব নোৱাৰে বহুতে বিগিনাৰে। অ'কে, চ' এই বস্তুখিনি আপুনি ইণ্টাৰডে ট্ৰেডিঙত পাব। অ'কে, ষ্ট্ৰেছ, এংজাইটি, পটেঞ্চিয়েল অফ হাই লছ, ডিপ্ৰেশ্যন, ইনক্ৰিজ চান্স অফ হাৰ্ট ডিজিজেছ। বা যদি আপুনি চুইং কৰে, একদম পিচ অফ মাইণ্ড থাকিব, আৰু বহুত ল' ৰিস্কত আপুনি কাম কৰিব লাগিব। তো আমাৰ কিছুমান ষ্ট্ৰেটেজি আছে, আমি 5টা চুইং ট্ৰেড লওঁ, গোটেইকেইটাতে কেপিটেলটো ডিভাইড কৰি দিওঁ, তাৰ 2টা চুইঙত যদি আমাৰ পইচা ফচিও থাকে একো নাই, একদম বিন্দাছ আমি থাকোঁ, বাকী 3টাত প্ৰফিট উলিয়াই আকৌ 3টা লওঁ। তো এনেকুৱা কিছুমান আমাৰ পজিশ্যন চাইজিঙৰ ষ্ট্ৰেটেজি কিছুমান আছে, এইবিলাক আপোনালোকে আমাৰ ক্লাছত শিকিব। বাট মেইন এডভান্টেজটো কি যে একদম পিচ অফ মাইণ্ড আৰু ভেৰি ল' ৰিস্ক। আপুনি যদি প্ৰপাৰলি চুইং ট্ৰেডটো চাব জানে, চুইং ট্ৰেডটো ল'ব জানে, আপোনাৰ ৰিস্কটো বহুত কমি যায় তাতে। অ'কে, এনেকুৱা কেতিয়াও নহয় যে আপোনাৰ গোটেই কেপিটেলটো চুইং ট্ৰেড কৰি আপোনাৰ বৰবাদ হৈ গ'ল, কেতিয়াও নহয়। আজিলৈকে আমি আমাৰ একাডেমি 2020 চনতে খোলা, কোনো এজন একাডেমি ষ্টুডেণ্ট আমাৰ ইয়াতে আহি ক'ব নোৱাৰিব যে ছাৰ মই চুইং ট্ৰেড কৰি বহুত বেয়া লছ খালোঁ, মই আৰু মাৰ্কেটত নাথাকোঁ। বাট অপশ্যন ট্ৰেডিং, ইণ্টাৰডে ট্ৰেডিং কৰি তেনেকুৱা হৈছে, মাৰ্কেটত লছ খাই মানুহ ওলাই গৈছে। অ'কে, চুইঙত সেনেকুৱা কেতিয়া নহয়। কিছুমান হ'ব পাৰে যে আপোনাৰ কেতিয়াবা 1-2টা ষ্টক অলপ লছত চলি আছে, টাইম দিয়ক, সেইটো ৰিকভাৰ হৈ যাব। অ'কে, বাকী আপুনি গোটেই পইচাটোতো একেটা ষ্টকতে লগাই নিদিয়ে ন, আমিতো পজিশ্যন চাইজিং শিকাওঁ, 5টা ষ্টকত ডিভাইড কৰি দিব লাগে। তো গোটেই পইচাখিনি এটা ষ্টকত লগাই নিদিব, সেইটো ভুল যিসকলে কৰে তেওঁলোকৰ উপায় নাই, আমি কৈ থকাৰ পিছতো। বাট 5টা ষ্টকত আপুনি পইচাখিনি লগালে, 3টাত তাৰে প্ৰফিট ওলালে, 2টা অকণমান লছত থাকিলেও চলি গ'ল। অ'কে, চ' এটা ড্ৰবেক কি, চুইং ট্ৰেডটোত আপোনাৰ প্ৰফিটটো অলপমান কম হ'ব পাৰে, ইণ্ট্ৰাডে অপশ্যনৰ নিচিনা আপোনাৰ পইচা এদিন দুদিনৰ ভিতৰত ডাবল ট্ৰিপল হৈ নাযায়। কিন্তু যিহেতু আপুনি ৰিৱাৰ্ডটো কম পাইছে, সেইটো হিচাপত আপুনি ৰিস্কটোও বহুত কম। অ'কে, ৰিস্ক ৰিৱাৰ্ডৰ খেল ন, আপুনি যদি ৰিস্কটো কম লৈছে তেনেহ'লে ৰিৱাৰ্ডটো অলপমান কম পাব, বাট ইয়াতে শান্তি আছে। অ'কে, জব আছে, বিজনেছ আছে, পঢ়া শুনা আছে, চব কৰি থাকক, ছাইড বাই ছাইড মাৰ্কেটখন আপোনাৰ কাৰণে ছাইড ইনকাম চ'ৰ্চ হিচাপে বনি কাম কৰি থাকিব। অ'কে, চ'
চ' এজন ছুইং ট্ৰেডাৰ কেনেকৈ বনে অ'কে ত' ছুইং ট্ৰেডাৰ এজন ফুল্লি ডেভেলপ হ'বৰ কাৰণে কোনটো চাইকেলৰ মাজেদি যাব লাগে সেইখিনি কথা আমি অলপমান ডিছকাছ কৰিম যে দ্য জাৰ্ণি অফ এ ছুইং ট্ৰেডাৰ অ'কে যিটো মই পাৰ্চনেলি নিজে মানে যিটো জাৰ্ণি কৰি গৈছোঁ আৰু আমাৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে সেই জাৰ্ণিটো থ্ৰু দি গৈ আছে এতিয়া ত' সেই জাৰ্ণিটো কেনেকুৱা হয় প্ৰথম কথা একদম বেচিক্সখিনি শিকা হ'ব যে আইডেণ্টিফাইং ষ্টকছ এনালাইজিং চাৰ্টছ এণ্ড ফাইনেন্সিয়েলছ প্ৰথমে ষ্টকবিলাক চিলেক্ট কৰিব শিকিব যে কোনটো ষ্টকত ছুইং ল'ব লাগে কোনটো ষ্টকত ছুইং ল'ব নালাগে ত' চাৰ্টবিলাক এনালাইচিছ কৰিব শিকিব ফাইনেন্সিয়েলছবিলাক এনালাইচিছ কৰিব শিকিব মানে আপোনাৰ ফাণ্ডামেণ্টেলখিনি চাবলৈ শিকিব অ'কে চ' এইটো হৈছে একদম ষ্টেপ 1 অ'কে এইটো হৈছে আমাৰ ষ্টেপ 1 তাৰপিছত লাহে লাহে যেতিয়া অলপমান সেইখিনি বস্তু আয়ত্ত কৰা হ'ব লাহে লাহে আপোনাৰ ষ্টেপ 2লৈ যাব অ'কে ষ্টেপ 2ত কি আণ্ডাৰষ্টেণ্ডিং দ্য মাৰ্কেট চাইকেলছ এণ্ড ছেক্টৰ ৰোটেশ্যনছ অ'কে চ' মাৰ্কেট চাইকেল আৰু ছেক্টৰ ৰোটেশ্যন কি হয় আপোনাৰ এতিয়া চব ছেক্টৰে চব টাইমত আপোনাৰ ভাল পাৰফৰ্মেঞ্চ নিদিয়ে অ'কে বেলেগ বেলেগ ছেক্টৰ বেলেগ বেলেগ টাইমত আপোনাৰ ৰোটেট কৰি থাকে যে এইটো ষ্টকে এইটো টাইমত ভাল পাৰফৰ্ম কৰিব এইটো ছেক্টৰ এইটো ষ্টক এইটো টাইমত ভাল পাৰফৰ্ম কৰিব তো সেই ছেক্টৰ ৰোটেশ্যনটো চলি থাকে তো আপুনি লাহে লাহে এই বস্তুখিনি জনাৰ পিছত সেই বস্তুখিনি আগবাঢ়িব যে আচ্ছা এনেকৈ মাৰ্কেটৰ বেলেগ বেলেগ চাইকেল আছে এনেকৈ ছেক্টৰ ৰোটেশ্যন হয় তাৰপিছত আহিব ছুইং ট্ৰেডাৰৰ চাইক'লজিটো ডেভেলপ কৰা অ'কে তো ছুইং ট্ৰেডিঙৰ যিখিনি চাইক'লজি আছে আমি সেইকাৰণে কি কৰোঁ এইটো কাম আপোনাৰ এদিন দুদিনত হোৱা বস্তু নহয় আমাৰ কোৰ্চৰ লগে লগে সেইকাৰণে আমি 1 বছৰ মেণ্টৰশ্বিপো দিওঁ যে আপুনি আমাৰ কোৰ্চ কৰিলে 3 মাহৰ কোৰ্চ বা 3 সপ্তাহৰ কোৰ্চ কৰিলে তাৰপিছত 1 বছৰ আমি আপোনালোকক গাইডেঞ্চ দি থাকিম যে কোনটো ষ্টক আমি কেতিয়া বাই কৰিছোঁ কেতিয়া চেল কৰিছোঁ বা আমি কেনেকৈ এইটো ওলাইছোঁ এতিয়া কি ডিচিশ্যন ল'ম হঠাৎ মাৰ্কেট পৰি গ'লে আমি কি কৰিব লাগে কোনটো ছেক্টৰ এতিয়া চাব লাগে সেই গোটেই বস্তুখিনি 1 বছৰলৈকে আমি আপোনালোকক ছাপৰ্ট দিওঁ তো কমপ্লিট মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো আমাৰ 1 বছৰৰ হয় চ' সেই 1 বছৰ আপোনালোকে আমাৰ লগত যেতিয়া কাম কৰি থাকিব এই চাইক'লজিটো অট'মেটিক আপোনালোকৰ বনি যাব অ'কে চ' এইটো হৈছে আপোনাৰ থাৰ্ড পাৰ্ট আৰু ফ'ৰ্থ পাৰ্ট বিকামিং এ প্ৰ' ছুইং ট্ৰেডাৰ অ'কে ইয়াৰ পিছত আপুনি আৰু পিছলৈ ঘূৰি চাব নালাগে অ'কে এবাৰ আপোনাৰ এই বস্তুখিনি ক্লিয়াৰ হৈ গ'ল এবাৰ আপোনাৰ ছিষ্টেমটো বনি গ'ল এবাৰ আপোনাৰ ষ্ট্ৰেটেজিটো বনি গ'ল তাৰপিছত লাইফ লং সেইটো আপোনাৰ কাৰণে এটা ইনকাম চ'ৰ্চ বনি যাব মাৰ্কেট ওপৰলৈ যাওক তললৈ যাওক একো মতলব নাই আমাৰ অ'কে তো চাওক আমি নিফটিত পইচা লগোৱা নাই ন নিফটি ওপৰলৈ যাব নে তললৈ যাব আমাৰ সেইটো ইমান মাথা মাৰি থাকিবলৈ আমি পইচা লগাইছোঁ ইণ্ডিভিজুৱেল ষ্টকত অ'কে বিয়েৰ মাৰ্কেটতো কিছুমান ইণ্ডিভিজুৱেল ষ্টকে আপোনাক খুব ভাল ৰিটাৰ্ণ দিয়ে সেইবিলাক আমি আইডেণ্টিফাই কৰিব শিকিব লাগিব এজ এ ছুইং ট্ৰেডাৰ ছাপ'জ মই যে কৈছিলোঁ এটা ষ্টক কেতিয়াও ওপৰলৈ ষ্ট্ৰেইট লাইন ওপৰলৈ গৈ নাথাকে ঠিক তেনেকৈ ষ্ট্ৰেইট লাইন তললৈও গৈ নাথাকে এটা ষ্টক যদি এনেকৈ ওপৰলৈ এনেকৈ ছুইং কৰি যাব তো ষ্টকটো যদি তললৈ আহে সি তলতো আপোনাৰ ছুইং কৰি আহিব তো তেতিয়া আমাৰ ছুইং ল'জবিলাকত আমি এণ্ট্ৰি কৰি এইবিলাকতো আমি এক্সিট কৰিবলৈ চেষ্টা কৰিব পাৰোঁ বিয়েৰ মাৰ্কেটত আমি কম প্ৰফিট উলিয়াব পাৰোঁ আমি ক্লাছত শিকাওঁ কেনেকৈ কৰিব লাগে চ' এই যেতিয়া আপুনি এই লেভেলটো পাবগৈ ফ'ৰ্থ লেভেলটো যেতিয়া পাবগৈ তাৰপিছত আপুনি পিছলৈ ঘূৰি চাব নালাগে অ'কে এই গোটেই কথাখিনি মই কিহৰ কাৰণে কৈ আছোঁ অনলি ফৰ ছুইং ট্ৰেডাৰ অ'কে মই ইণ্টাৰডে আৰু অপশ্যন ট্ৰেডিঙৰ কথা ইয়াতে কোৱা নাই অলৰাইট চ' বহুত বিগিনাৰ ফ্ৰেণ্ডলি হয় বিগিনাৰ এজনে খুব ধুনীয়াকৈ মাৰ্কেটত আৰম্ভ কৰি এই বস্তুখিনি আৰম্ভ কৰি ছুইং ট্ৰেডিং জাৰ্ণিটো ষ্টাৰ্ট কৰিব পাৰে অ'কে চ' আৰু যিটো ইণ্টাৰডে ট্ৰেডিং অপশ্যন ট্ৰেডিঙত 1 ছেকেণ্ডৰ ভিতৰত আপুনি ডিচিশ্যন ল'ব লাগে নহ'লে গোটেই পৰ্টফলিঅ' আপোনাৰ গোটেই পজিশ্যন উতল পাতল হৈ যাব ছুইঙত তেনেকুৱা কথা নাই অ'কে আজি ছুইং ট্ৰেড এটা লৈছে কাইলৈ যদি আপুনি দেখে যে ষ্টকটোত কিবা এটা নিউজ আহিছে বেয়া নিউজ আহিছে আপুনি এনালাইচিছ কৰিবলৈ টাইম পাব অকণমান অ'কে হঠাৎ ইয়াতে 40-50% আপোনাৰ ষ্টক ডাউন হৈ নাযায় পৰ্টফলিঅ' ডাউন হৈ নাযায় তো সেই মই বাৰে বাৰে কৈ আছোঁ সেই টাইমৰ লিমিটেশ্যনটো নাথাকে ইয়াতে ৰাইট তো এতিয়া আমি কেইটামান জাষ্ট এক্সাম্পল দিম আমাৰ ছুইং ট্ৰেডাৰ ক্লাবত আমি কোনকেইটা কেনেকৈ ছুইং লওঁ জাষ্ট 3টা এক্সাম্পল দিম গোটেইখিনি আমি শ্বেয়াৰ নকৰোঁ কাৰণ অলপমান অসুবিধা হয় আমাৰ গোটেই ষ্টকবিলাক আমি শ্বেয়াৰ কৰিবৰ কাৰণে বহুতৰ পজিশ্যনত থাকেতো চ' সেইকাৰণে কেইটামান ছুইং ট্ৰেড আমি শ্বেয়াৰ কৰিম অ'কে চ' প্ৰথমটো আছিলে আমাৰ NBCC চ' এইটো আমাৰ টেলিগ্ৰামৰ ক্লাব হয় ছুইং ট্ৰেডিং ক্লাব চ' ইয়াতে এটা চাৰ্চ NBCC অ'কে কেতিয়া দিছিলোঁ আমি ষ্টকটো NBCC অ'কে এইটো দেখা পাইছে আপোনালোকে 30 জুলাই 2023 NBCC আমি ষ্টকটো দিছিলোঁ 43 ৰুপিজত অ'কে 43 ৰুপিজত আমি NBCC ষ্টকটো দিছিলোঁ আপোনাৰ কি বনাইছিলে আপোনাৰ ছুইঙৰ এইটো কাপ এণ্ড হেণ্ডেল পেটাৰ্ণ বনাইছিলে আমি ক্লাছত শিকাওঁ এইবিলাক চ' তাৰপিছত 43 ৰুপিজৰ পৰা এৰাউণ্ড ষ্টক আপোনাৰ গৈ 82 ৰুপিজ পাইছে অলমষ্ট মোৰ দেন 100% ৰিটাৰ্ণ আমি এইটো ছুইঙত আমি বুক কৰিছোঁ অ'কে চ' এইটো আমাৰ এটা ছুইং ট্ৰেড আছিলে NBCCত অ'কে যিসকলে আমাৰ মেম্বাৰ হয় তেওঁলোকে জানে আমি এইবোৰ ফেক কৰা নাই তেওঁলোকে দেখি আছে প্ৰফিট কৰি আছে আমি আপোনালোকক দেখাই আছোঁ প্ৰফিটবিলাক নেক্সট আমি এটা ষ্টক লৈছিলোঁ চিল্ক গ্ৰ'ভাৰ্ছ বুলি অ'কে চ' এইটো মই যদি টেলিগ্ৰামত দেখাওঁ চিল্ক অ'কে চ' এইটো আমাৰ মুহূৰ্ত পিক আছিলে
চিল্ক গ্ৰ'ভাৰ্ছ 161 ৰুপিজত নৱেম্বৰ 12ত অ'কে চ' 161 ৰুপিজত আমি দিছিলোঁ ৰাইট চ' ষ্টক আপোনাৰ তাৰপিছত ক'ত পালেগৈ এৰাউণ্ড এইটো 200 প্লাছ ক্ৰছ কৰি আহিছে যদি আপুনি চাই 200 প্লাছ এইটো ষ্টক ক্ৰছ কৰি আহিছে চ' এইবিলাক আমাৰ জাষ্ট এক্সাম্পল অফ চুইং ট্ৰেড আচ্ছা এইবিলাক এতিয়া আপোনালোকে গৈ বাই কৰি নিদিব দেই আমি এইবিলাকৰ অলৰেডি প্ৰফিট কৰি ওলালোঁ আৰু লাষ্ট এটা দেখাওঁ আমি অশোকা বিলকইনৰ ষ্টক দিছিলোঁ সেইটো আমাৰ টেলিগ্ৰামত এবাৰ দেখাই দিওঁ ক'ত দিছিলোঁ কেনেকৈ দিছিলোঁ অ'কে অশোকা অ'কে চ' অশোকা বিলকইন 110 ৰুপিজ অ'কে ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰ মিডিয়াম টাৰ্ম চুইং কোন তাৰিখে দিছিলোঁ কেতিয়া দিছিলোঁ ছেপ্টেম্বৰ 28 2023 অ'কে 110 ৰুপিজত আছিলে ষ্টক এতিয়া আপোনাৰ ক'ত আছেগৈ 140 ৰুপিজ অলমষ্ট চলি আছে মানে মোৰ দেন আপোনাৰ 30% ৰিটাৰ্ণ ইয়াতে আমি বুক কৰি আছোঁ অ'কে চ' এনেকৈ আমি কিছুমান চুইং ট্ৰেড লৈ থাকোঁ আমাৰ যিখন ক্লাবৰ মেম্বাৰ হয় আমাৰ যিখিনি ষ্টুডেণ্টে কোৰ্চ লৈছে তেওঁলোকৰ লগত মই মোৰ পাৰ্চনেল চুইং ট্ৰেডখিনি শ্বেয়াৰ কৰি থাকোঁ যাতে তেওঁলোকে গম পায় আমি যিখিনি বস্তু ক্লাছত শিকাইছোঁ সেইখিনি একচুৱেলি মাৰ্কেটত কাম কৰি আছে আৰু মানুহে প্ৰফিট কৰি আছে আমাৰ লগত অ'কে যদি আপোনালোকে অল অভাৰ ইণ্ডিয়াত য'ৰ পৰাই শিকক য'ৰ পৰাই শিকিছে যদি প্ৰফিট কৰিব পৰা নাই এবাৰ আমাক লাইফত চান্স দি চাওক এবাৰ আমাৰ লগত জড়িত হোৱাৰ পিছত আপুনি কেতিয়াও ওলাই নাযায় অ'কে এইটো আমি নকওঁ আপুনি নিজে ক'ব আমাৰ কথা নিজে মানুহে পাব্লিচিটি কৰিব আমি কৰিব নালাগে এবাৰ আমাৰ লগত জড়িত হোৱাৰ পিছত আপোনালোকে আৰু আমাৰ পৰা আঁতৰি নাযায় বাট এটা কথা ঠিক আমি ডেইলি সপ্তাহে আপোনাক প্ৰফিট দিব নোৱাৰোঁ আমি চুইং ট্ৰেডাৰ হয় মাহৰ মূৰত দুমাহৰ মূৰত যদি আপোনালোকে আমাৰ পাৰফৰ্মেঞ্চ চায় তেতিয়া ভাল দেখিব এদিনৰ দুদিনৰ যদি আপোনালোকক এডভেঞ্চাৰ লাগে তেতিয়া আমাৰ লগত নাহিব অ'কে আমি প্ৰেক্টিকেলি মাৰ্কেটৰ পৰা পইচা ইনকাম কৰোঁ এডভেঞ্চাৰ হিচাপে নহয় অ'কে চ' আমাৰ যিটো এনালাইচিছ হয় চুইঙৰ কাৰণে আমি যিখিনি এনালাইচিছ কৰোঁ সেইটো টেকন' ফাণ্ডা এনালাইচিছ বুলি কোৱা হয় টেকন' ফাণ্ডা মানে কি আমি টেকনিকেল এনালাইচিছো কৰোঁ প্লাছ ফাণ্ডামেণ্টেল ফেক্টৰ কিছুমানো চাওঁ অকল টেকনিকেলৰ বেচিছত আমি ট্ৰেড নলওঁ বা অকল ফাণ্ডামেণ্টেলৰ বেচিছত আমি ট্ৰেড নলওঁ অ'কে চ' আমাৰ চুইং ট্ৰেডাৰখিনি কি কৰে টেকন' ফাণ্ডা এনালাইচিছ কৰে টেকনিকেল প্লাছ ফাণ্ডামেণ্টেল অ'কে দুইখিনি বস্তু চোৱাৰ পিছত কিছুমান ক্ৰাইটেৰিয়া আছে যিসকলে আমাৰ কোৰ্চ কৰিছে তেওঁলোকে গম পায় সেই ক্ৰাইটেৰিয়াখিনি আমি ফুলফিল হোৱাৰ পিছতহে ষ্টকটো লোৱা যায় অ'কে চ' টেকন' ফাণ্ডা এনালাইচিছ বুলি কোৱা হয় চ' এইখিনিয়ে ক'ব লগা আছিলে এবাউট চুইং ট্ৰেড ত' আপোনালোকে যদি বেলেগ ট্ৰেড কৰি আছে চব ট্ৰাই কৰক আল্টিমেটলি আপোনাৰ পইচা ইয়াতে বনিব সেইটো আমিও জানো চবেই জানে যিখিনি মেচিয়ৰ্ড হয় আল্টিমেটলি চুইং ট্ৰেড আৰু ইনভেষ্টমেণ্টতে পইচা বনিব অপশ্যন ট্ৰেডিং ইণ্টাৰনেট ট্ৰেডিং এইবিলাক এডভেঞ্চাৰ হয় আপোনালোকে কৰি চাওক একো ডাঙৰ কথা নহয় বাট আল্টিমেটলি গৈ মেলি ইয়াতে লেণ্ড কৰিব লাগিব অ'কে চ' আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে সকলোৰে আমাৰ যিমান পাৰোঁ আমি অনেষ্টলি আৰু অথেণ্টিক কথাখিনি আমি ক'বলৈ চেষ্টা কৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই এণ্ড থেংক ইউ